Hello guys, welcome to my new video. আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আজি যেহেতু কাতি বিহু, সেই উপলক্ষে প্ৰথমে ঘৰখন চাফা কৰি ল'লোঁ। তাৰপিছত স্কিন কেয়াৰ। যে মোৰ পেটটো তামাম বিষ, সেইকাৰণে নেমু অলপ কাটি খাইছোঁ। যিহেতু মই ব্ৰেচলেটৰ বিজনেছ কৰোঁ, দুডাল অৰ্ডাৰ আহিছে, তাকে পেকিং কৰিছোঁ। বিহু বুলি নাৰিকল কাটিবলৈ ইয়াক কলপাত আনি লৈছোঁ। এখন দুখনকৈ দুটা নাৰিকলে কাটি ল'লোঁ। মোৰ যিহেতু কেমেৰা ষ্টেণ্ড নাই, সেইকাৰণে ভিডিঅ' নিজে কৰিব লগা হৈছে। মই দুটা গোল নেমু এইদৰে কাটি ল'লোঁ আৰু এতিয়া এই বটলত ভৰাম। যিহেতু মোৰ পেটৰ প্ৰব্লেম হৈয়ে থাকে, গতিকে নেমুখিনি এনেকৈয়ে কাটি লৈছোঁ। ভিতৰৰ কামখিনি সম্পূৰ্ণ কৰি তুলসী ভেটিটো বনাই ল'লোঁ। আমাৰ ঘৰত যিহেতু তুলসী নাই, সেইকাৰণে মামা ঘৰৰ পৰা আনিব লগা হ'ল আৰু থাকি যোৱা তুলসীজোপা মই টাবটো ৰুই দিলোঁ। বাকী মই এনেকৈয়ে তুলসী তলটো সজাইছোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। এইবাৰ মই তুলসী ভেটিটো এটা নতুন ছিষ্টেমত বনাইছোঁ। এইফালে কুটুৰাটো দিছোঁ যাতে ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা হয়। একচুৱেলি বতাহৰ পৰা ৰক্ষা নহয় বাৰু, বৰষুণৰ পৰাই ৰক্ষা হ'ব। আৰু ইটো কুটুৰাত এনেকৈ তুলসী অকণমানি পুলি এটা আছিলে, সেইটো ৰুই দিলোঁ। মাক মই ফোনটো দিছিলোঁ, কেমেৰাটো অন কৰি কি কৰিলে চাওকচোন। মোক গোটেই জংঘলৰ নিচিনা লাগিছে দেখিবলৈ। আৰু এতিয়া সন্ধিয়া হ'ব হৈছে, মায়ে কুঁহিয়াৰ কাটিছে আৰু মই ধূনা দিছোঁ। সেইফালে চাকি তৈয়াৰী হৈ আছে। এতিয়া চাকিখিনি জ্বলাই তুলসী তলত দিমগৈ। এইফালে বুটমাহ, নাৰিকল, নিমখ, আদা, চাউল, কুঁহিয়াৰখিনি গোটাই লোৱা হ'ল। আৰু এয়া মোৰ মা। এইফালে মায়ে ল'ৰা ছোৱালীবোৰ অহাৰ আগতে বুটবোৰ সজাই ল'লে। আৰু এয়া আমাৰ ঘৰৰ কাষৰ ঘৰ বৌ। মা আৰু বৌৰ মাজত কথোপকথন চলি আছে। তাৰ মাজতে আহিল দাদাৰ লগৰ দুজন, তেওঁলোকৰ কাৰণে চাহ বনাই আছোঁ। এইফালে মাহীয়ে আমাৰ কাৰণে পিঠা দি পঠাইছে। থেংক ইউ মাহী। মা পাপাৰ কাৰণে চাহ আৰু এয়া টিভি চাই চাহ এনজয় কৰি আছে। ৰাতি সাজৰ কাৰণে পাপাই আনিলে মাছ আৰু মই মাছখিনি ধুই পেলাই এইদৰে মেৰিনেট কৰি আধা ঘণ্টামানৰ কাৰণে থৈ দিছোঁ। আজি মাছৰ টেঙা খাম, সেইকাৰণে বিলাহী আৰু পিঁয়াজখিনি এইদৰে কাটি ল'লোঁ। ইমানবোৰ পিঁয়াজ কাটিলোঁ চাব পাৰে, মোৰ চকুত চকু পানী এটোপালো নাই। পিঁয়াজ আৰু বিলাহীখিনি কাটি ল'লোঁ। এইফালে মায়ে মাছ ভাজি আছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।